মানুহ আছে আপোনালোকৰ 20,000 তেওঁলোকৰ মানে ফ্ৰড লৈ পেলাই কোনোবাই মানে আপোনালোকক ডিডাক্ট কৰি ল'লে একাউণ্টৰ পৰা ঠিক আছে তো তেওঁৰ একাউণ্টৰ পৰা 20,000 টকা এটা নাইকিয়া হৈ গ'ল এইটো বস্তু স্কেম হৈ গ'ল এতিয়া বস্তু সেই বস্তুত তেওঁ কমপ্লেইন দিছে অভিয়াছলি FIR আপোনালোকৰ চাইবাৰ ক্ৰাইমৰ সেইটো আপোনাক পুলিচ ষ্টেচনত দিছে কিন্তু পুলিচ ষ্টেচনত আপোনালোকক কৈছে কোৰ্টত আপোনালোকক পিটিশ্যন মোৰ যে মানে ভিডিঅ'জবোৰ মনিটাইজ হোৱাই নাই বাট মোৰ ভিডিঅ'ত মই নাজানো কি কাৰণে আপোনালোকৰ এড আহি থাকে মই নিজেও যদি নিজৰ ভিডিঅ'টো চাওঁ তেওঁলোকে এড পাওঁ আপোনালোকক কিন্তু মোৰ যে আপোনালোকৰ মনিটাইজ হোৱাই নাই মোৰ চেনেলটো আপোনালোকৰ গাইজ মোৰ ভাগৰ 1,000 ছাবস্ক্ৰাইবাৰ্ছটো কেতিয়াবাই হৈ গ'ল বাট ৱাটছ আৱাৰ যোনটো লাগে এতিয়ালৈকে হোৱা নাই চ' মোৰ চেনেলটো মনিটাইজ হোৱা নাই যদি আপোনালোকে কোনোবাই ভাবে যে এই ছোৱালীজনীটো ভিডিঅ'ৰ পৰা পইচা পায় দিলে মোৰ এতিয়ালৈকে চেনেলটো মনিটাইজ হোৱা নাই চ' খালি তেওঁ মানে এড দি থাকে নিজৰ দেখা পাওঁ মই বাট মনিটাইজ চেনেলটো পোৱা মোৰ মানে এইটোৱে ভাল লাগিছিলে হেল্ল' এভৰিৱান ৱেলকাম বেক টু আনাডাৰ ব্লগ একচুৱেলি যোৱাকালি মই ব্লগ দিয়া হোৱা নাই ন আই এম চ' চৰি মানে মই এই দুদিন কিবা কিবি মানে অকণ দৌৰা-দৌৰিত গৈছে কিন্তু হ'লেও মই যদি আপোনালোকক কৈছিলোঁ যে মই আপোনালোকৰ ডেইলি ব্লগ দিম চ' মইতো দিবই লাগে সেইটো মোৰ গাত ভুল সেইটো বস্তু বা এক্সকিউজ দিলে নহ'ব যে মই কিবা কিবি কৰি আছিলোঁ চামথিং মই গেছটো একচুৱেলি বন্ধ কৰিলোঁ নহয় চাই লৈছিলোঁ বিকজ এটা ক'ৰ্টলৈ যাম মনে পাহৰি যাওঁ এদিনটো বহুত কিবা ভয়ানক কিবা এটা হৈছিলে বাট এনিৱে চ' এতিয়া আপোনালোকৰ যাম কিন্তু আপোনালোকৰ বস্তু দেখাম হা মই যোৱাকালি মই একচুৱেলি এটা ঘড়ী এটা কিনিছিলোঁ মই ক'ত টকা বোলে ঘড়ীটো কিনিছিলোঁ দেখাম তাৰপিছত আপোনালোকৰ আজি আহি পাই পেলাই ৰাতি দেখিছোঁ ঘড়ীটো নহয় আপোনালোকৰ যোনটো কাটাডাল নহয় এৰাই আছে যোনটো কি মই ৰাস্তাতহে আনি আছিলোঁ আনি থাকোঁতে যদি এয়া গতি মোৰ যে বেয়া ফূৰ্তি লাগিছে আৰু যে মই আপোনালোকৰ অজন্তা ঘড়ী 250তে পালোঁ কিন্তু আপোনালোকৰ ঘৰত আহি দেখিছোঁ এয়া এতিয়া মই একচুৱেলি যাম তেওঁলোকে চেঞ্জ কৰে নে নকৰে এইডাল দেখিছে সেইডাল ভিতৰৰ সেইডাল এৰাই গ'ল চ' এইটো কাৰণে এতিয়া মই লৈ যাম সেইটো আৰু আপোনাৰ কালি মানে একচুৱেলি আইচক্ৰীম খাই দিছিলোঁ চ' মই ডিঙিটো এতিয়া আকৌ বিষাইছে জ্বৰ সেইদিনা হৈ গৈছিলে আকৌ জ্বৰ নহ'লে হয় ভগৱান চ' সেয়াই আৰু আপোনালোকক আজি আৰু কি কি দেখাব পাৰোঁ চাওঁ আপোনালোকক এণ্ড মোৰ ভাগৰ ব্লগছখিনি চাই থকাৰ কাৰণে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু মোৰ ছাবস্ক্ৰাইবাৰ্ছো বাঢ়িছে অলপ তাৰ কাৰণেও থেংক ইউ ছ' মাছ আৰু ভিডিঅ'জ মই আনি থাকিম এণ্ড ওৱান মোৰ থিং মোক কোনোবাই সুধিছিলে যে এবাউট ডেট এনভাইৰনমেণ্ট এতিয়া হৈ আছেনে বা বুলিকে চ' মই কৈছিলোঁ যে মই নাজানো জানিলে জনাম চ' এতিয়া সেইদিনা মই একচুৱেলি নহয় সুধিছিলোঁগৈ গৈ পেলাই যে এতিয়া এনভাইৰনমেণ্ট হৈ আছেনে এণ্ড তেওঁলোকে ক'লে যে এতিয়া যিহেতু ফৰ দি টাইম বিং এইটো এনভাইৰনমেণ্টৰ প্ৰচেছটো বন্ধ কৰি থোৱা হৈছে বিকজ ডিছকাশ্যন হৈ আছে যোনটো নেকি আপোনালোকৰ জাজমেণ্ট এটা ওলোৱা হৈছিলে এণ্ড তাৰ ভিত্তিতে আপোনালোকৰ কিমান কি লোৱা হ'ব নহ'ব বুলিকে চ' সেইবোৰ চলি থকাৰ কাৰণে এতিয়া সদ্যহতে এনভাইৰনমেণ্টটো আপোনালোকৰ প্ৰচেছটো এনভাইৰনমেণ্টৰ সেয়া বন্ধ কৰা হৈছে চ' সেয়াই মই একচুৱেলি এইটো বস্তু ক'ম বুলি ভাবি আছিলোঁ মোক যিহেতু সোধা হৈছিলে আৰু মই মানে বহুতটা কমেণ্ট পাইছিলোঁ সেইটো কাৰণে মই ভাবিলোঁ যে নাই ইমান লোকক জানিব বিচাৰিছে চবেইটো আশা কৰি থাকিছোঁ সেইটো কাৰণে বহুত পটককৈ দিম বুলি সুধি গৈছোঁ পৰহি সুধিছিলোঁ নেকি পৰহি মানে সুধিছিলোঁ কাৰণ মই যোৱাকালিয়ে ভিডিঅ'ত কোৱা কথা আছিলে বাট নবনালোঁ চ' এণ্ড ওৱান মোৰ থিং গাইজ মই বহুত বেছি স্পীড কথা কওঁ চ' প্লিজ আই এম চ' চৰি মই একচুৱেলি মই অকণমান বাৰু সেইটো কৰিবলৈ চাম পানী বটল মাৰি আছোঁ কাঁহি আছোঁ ঠিক যে হ'ব নহয় মোৰ ভাগৰ আজিও যাবলৈ ইমান এটা বেছি ইচ্ছা যোৱা নাই বা যাবই লাগিব ভাত কিন্তু আজি মই খালোঁ যোৱাকালি আপোনালোকৰ ভাত খোৱা নাছিলোঁ চ' আপোনালোকৰ আকৌ কালি যোৱাকালি মোৰ নহয় একচুৱেলি বেছিকৈ ভোক জ্বৰে উঠে যোৱাকালি আপোনাৰ কৃষ্ণ গণেশ বাবা কৃষ্ণ যোৱাকালি আপোনালোকৰ ভাত খোৱা হোৱা নাছিলে চ' আপোনাৰ দিনটো মই আপোনাৰ তেনেকৈ বিস্কুট খাই পেলাই গ'লোঁ আৰু তেনেকৈ থাকি গ'লোঁ তাৰপিছত আপোনালোকৰ মই খামকৈ ভাবতে মানে মই বোলো কি এদিন অকণমান নেখাই চাওঁচোন খীনাম কিন্তু এটা বস্তু ক'ত আৰু এতিয়া খীনাবলৈ চেষ্টা কৰিবলৈ গ'লে নহ'ব তাৰপিছত আপোনাৰ আজি সেইটো কাৰণে ভাইটিয়ে যোৱাকালি আপোনালোকৰ চিকেন বনাইছিলে চ' কালিতো আৰু মই ৰাতি নেখালোঁ নেকি কালি মই একচুৱেলি ওলাই গৈছিলোঁ যে বাহিৰতে কিবা খাইছিলোঁ চ' সেইটো কাৰণে আহি পেলাই মই নেখালোঁ হয় তাৰপিছত ভাইটি আজি মোক সেইদিনা সি ক'লে যে তই এইটো চিকেনটো খাই ল'বি বুলিকে চ' এতিয়া মই ভাত আছিলে আৰু ভাত আৰু চিকেনে খালোঁ এণ্ড এতিয়া দেখুওৱা নহয় চ' এতিয়া আপোনালোকৰ যাওঁ এণ্ড বাহিৰত ৰ'দো দি আছে আৰু মই মোৰ ভাগৰ যোনটো সেই ছানগ্লাছৰ সেই পাৰ্টটো লষ্ট চ' দিজ আৰ আমাৰ এচেঞ্চিয়েল চ' আই হেভ টু টেক অল লিষ্ট চ' ইয়া এতিয়া যাওঁ আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাব শিৱ বাবা প্লিজ আজি জ্বৰ নহ'লেও হয় আৰু জ্বৰ লাগিছে ডিঙিটো একচুৱেলি কচকচাই আছে মানে আপোনালোকৰ যোৱাকালি মই আইচক্ৰীম খাইছিলোঁ হ'ব পাৰে সেইটো কাৰণে চ' আপোনালোকৰ যেতিয়া মোৰ স্কিনটো এনেকৈ ভাল হৈ যায় তেতিয়া চবে কয় যে ৱাও তোমাৰ স্কিনটো ভাল হৈছে তাৰপিছত সেইটো মোৰ বহুত ফূৰ্তি লাগে তাৰপিছত আপোনালোকক কেইদিনমানৰ পিছত আকৌ দেখিবা
আৰু কিবা কিবি উঠিছে তাৰপিছত মানুহবোৰে ক'ব যে ইছৰাম স্কিনটো কি হৈছে এই ৰ'দডাল মানে কেনেকুৱা বেছি দেখিছেনে এই ট্ৰেন্সপাৰেণ্ট হৈ গৈছে এইটো বস্তু বহুত বেছি ৰ'দ দিছে চব উঠিছে চ' এতিয়া আপোনালোকে ই ৰিক্সাত গৈ আছোঁ আপোনাৰ গণেশগুৰিলৈকে ফাৰ্ষ্টতে মোৰ প্লেন আছে যে মই ঘড়ী দোকানত সোমাম এণ্ড ঘড়ীটো এক্সেঞ্জ কৰিবলৈ চাম বাট যদিহে ঘড়ী দোকান বন্ধ আছে তেনেহ'লেতো অভিয়াছলি ক'ৰ্টলৈ যাবগৈ লাগিব চ' এজ ইউজুৱেল দোকান বন্ধ আছিলে ইমান যদি 9:30 মানতে আপোনালোকে ইয়াত গুৱাহাটীত দোকান নোখোলে ঘড়ী দোকান চ' আপোনালোকৰ নেপালোঁ এতিয়া আপোনালোকৰ বাছলৈ ৰখি আছোঁ এতিয়া আহি বাছৰ পৰা নামিলোঁ এণ্ড এইফালে আপোনালোকৰ সেইখন হৈ গৈছে ষ্টেচন ডিষ্টেঞ্চ ষ্টেচন কোৰ্ট আৰু এইফালে আছে আপোনালোকৰ হাইকোৰ্ট চ' মই এতিয়া আপোনালোকৰ হাইকোৰ্টলৈ গৈ আছোঁ এণ্ড এইখন হৈ গৈছে আপোনালোকৰ দীঘলী পুখুৰী পাৰ্ক চ' আপোনালোকে মোৰ নহয় ব্লগত সদায় সদায় এনেকৈ অলপ এনেকৈ দেখিবলৈ পাই যাব দীঘলী পুখুৰী পাৰ্কখন আপুনি যদি এইফালৰ পৰা আহে হেণ্ডি পাৰ হৈ পেলাই এনেকৈ দেখে আৰু এনেই এণ্ট্ৰেঞ্চটো সেইফালে আছে চ' এতিয়া গৈ আছোঁ আপোনাৰ হাইকোৰ্টলৈ চ' গ'লোঁ চ' হাইকোৰ্ট আহি পালোহি এতিয়া আপোনালোকক মই অকণমান বহিছোঁ এইফালে মই আজি টেবুললৈ যোৱা নাই এইফালে বহিছোঁ চ' তাৰপাছত আপোনালোকক আকৌ এতিয়া মোৰ ভাগৰ এফিডেভিট এটা আছিলে বা এজনী ভাগৰ চ' সেই এফিডেভিটটো ক'বলৈ লৈছোঁ এণ্ড এই ওপৰলৈ যাব লাগিব দেই ওপৰত বনামগৈ চ' আপোনালোকৰ এই ওপৰত আছে আপোনাৰ ভাগৰ এনেকৈ কেফেখন তালৈকে যাওঁ এণ্ড তাৰপাছত আপোনাৰ ভাগৰ সেইখন লৈ মেলি আকৌ এটা কাম এটা পালোঁ সেইটো কাৰণে আপোনাৰ ভাগৰ যাব লাগিব CGM কৰিলে কিন্তু তাৰ আগতে বাৰজনী কামটো কৰি লওঁ চ' আপোনালোকৰ এফিডেভিটখন বনোৱাটো আপোনালোকৰ হৈ গ'ল এতিয়া এফিডেভিটখন ল'লোঁ এণ্ড এতিয়া মই আপোনালোকৰ যাম CGM কোৰ্টে চিধা কাৰণ CGM কোৰ্টত মিটাৰ আছে তাত চাৰ্টিফাই কপি কৰিবলৈ আছে এণ্ড তাৰপিছত আৰু এটা কাম পাইছোঁ সেইটো আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব কি কাম পালোঁ মই চব জনাই যাম চ' সেই কামটোৰ কাৰণে দৌৰি অলপ কৰা হৈছে এইখিনি আপোনালোকৰ কিছুমান পেপাৰ ৱৰ্ক আপোনালোকৰ জেৰক্স কৰা হ'ল এণ্ড সেইখিনি আপোনালোকৰ জেৰক্স কৰি লোৱা হোৱা মেলা পাছত এতিয়া আপোনালোকৰ বস্তুটো এতিয়া আপুনি দেখিছে ফূৰ্তি এটা খাই লৈছোঁ অথনি পৰা ইমান দৌৰি আছে আছোঁ বুলিকে এণ্ড তাৰপিছত এতিয়া আপোনালোকৰ আৰু ঘৰলৈ যাওঁ এতিয়ালৈকে ৰ'দ দি আছে এতিয়া টাইমটো হ'ল আপোনালোকৰ টাইম হৈছে আপোনালোকৰ 4টা বাজিব হৈছে এতিয়াও বহুত বেছি ৰ'দ দি আছে এণ্ড এতিয়া আপোনাৰ হাইকোৰ্টৰ পৰা ওলাইছোঁ এতিয়া ঘৰলৈ যাওঁ আজি পিছে মই দিনটো কোৰ্টত হাইকোৰ্টত থকা নহ'ল আজি আপোনালোকৰ CGM কোৰ্টলৈকে আপোনালোকৰ দিনটো মানে তাতে গ'ল আৰু কি কৰি আছিলোঁ আপোনালোকক মই অলপ পিছত জনাম ঠিক আছে এণ্ড আপোনালোকৰ লাষ্টত আৰু হাইকোৰ্টত আহিবলৈ আপোনাৰ কেণ্টিনত খোৱা হৈছে এণ্ড আছে এতিয়া আপোনাক যাওঁ এতিয়া সেয়া বাছলৈ ৰখি আছোঁ এণ্ড এই বাছখন আহিলে মই বোলো এইখনতে যাওঁগৈ আৰু এতিয়া ৰখি লাভ নাই আৰু মোৰ ঘড়ীটো চেঞ্জ কৰিব আছে মানে এইটোৱে ভাল লাগিছিলে ব্লেক কালাৰ যে সেইকাৰণে এইটো মানে বনাওঁতে ভাল টাইম লাগিব ন এইটোকে দিওঁ বাৰু তাৰপিছত সেই ঘড়ীটো ল'লোঁ তাৰপিছত আপোনালোকক এজ ইউজুৱেল মোৰতো সদায় কিবা না কিবা ঘৰলৈ লোৱা থাকেই চ' এতিয়া আপোনালোকক লৈ ল'লোঁ আপোনালোকৰ আলু ল'লোঁ এণ্ড তাৰপিছত আপোনালোকৰ ভাইটিৰ কাৰণে কিনো চিপছ ল'লোঁ ভাবিছোঁ কিবা ল'লোঁ আৰু চ' এতিয়া আপোনালোকৰ সেয়ে আৰু ঠাণ্ডা খামনি বুলি ভাবিছিলোঁ কিন্তু মই ভাবিলোঁ নাই অলৰেডি ডিঙি এতিয়া মোৰ মাতেই ইমান বেছি বেয়া হৈ আছে মই কি ক'ম তাৰপিছত আপোনালোকৰ সেইখিনি হ'ল মেলিলোঁ এণ্ড ঘৰলৈ আহি পেলাই আপোনালোকৰ এয়া চালোঁ এণ্ড আজিলৈ ব্লগটো ইমান আছিলে